মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ অস্কাৰ জুৱেলাৰী অ'নাৰ বিশ্বজিৎ দত্ত ছাৰক। তেওঁ আমাৰ প্ৰথম বিজয়ীগৰাকীক অস্কাৰ জুৱেলাৰীৰ তৰফৰ পৰা উইনিং ক্ৰাউন পিন্ধাব। এয়া তেওঁলৈ এখনি ৰিহা আগবঢ়োৱা হৈছে। এয়া তেওঁৰ উইনিং ক্ৰাউন। নাচনীগৰাকীলৈ LGৰ তৰফৰ পৰা গিফ্ট হেম্পাৰ, পতঞ্জলিৰ তৰফৰ পৰা গিফ্ট হেম্পাৰ আগবঢ়োৱা হৈছে। এভৰিডে স্পাইচেছৰ তৰফৰ পৰা গিফ্ট হেম্পাৰ আগবঢ়োৱা হৈছে। আৰু এয়া ফ্ৰাইডেষ্টৰ তৰফৰ পৰা লাভলীলৈ 60,000 টকাৰ নগদ ধনৰ উপহাৰ। তোমালোক আটাইকেইগৰাকীলৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। হাঁহি থাকা আৰু নাচি যোৱা।